হেল্ল' গাইজ, আজি আমি শিকাবলৈ ট্ৰাই কৰিম এনেকুৱা এটা বস্তু, যিটো বস্তু মানে আপোনালোকে আচৰিত হ'ব দেখিলে যে এনেকুৱাও হয় নেকি, এনেকৈ ভাবিবলৈ বাধ্য হৈ যাব। গতিকে মই বস্তুটো আপোনালোকক বনাবলৈ শিকাম। বস্তুটো বেলেগ একো নাই, জাষ্ট মাউচ, যেনেকৈ কম্পিউটাৰৰ মাউচ বুলি নহয়, যিকোনো বস্তুৰে আপুনি যিকোনো বস্তু বা আপুনি যিকোনো এটা বস্তু টেবুলখনতে হওক, বটলটোত হ'ব পাৰে, এই তেলৰ বটল হ'ব পাৰে, যিকোনো বস্তুৰ আপুনি ডেছলাৰ খাটি এটা লগাই দিয়ক, জাষ্ট জুই জ্বলি যাব। গতিকে আপোনালোকক ট্ৰিকটো শিকাবলৈ লৈছোঁ, আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈ চাব, শিকিব পাৰিব। গতিকে ভালদৰে চাই দিয়ক মই কি কৰোঁ। গতিকে এই ট্ৰিকটোৰ বাবে আমাক লাগিব এটা ডেছলে মেচ। মেচটো এনেকুৱা ধৰণৰ হ'ব লাগিব, এনেকুৱা ধৰণৰ মেচ হ'ব লাগিব। এনেকুৱা ধৰণৰ মেচ বুলি নহয়, মানে এই এনেকুৱা ধৰণৰ যিটো জাল টাইপৰ যিটো বাখাত থাকে, সেনেকুৱা ধৰণৰ মেচ হ'ব লাগিব এটা। বেলেগ মেচত মানে নহয়, এনেকুৱা ধৰণৰ মেচত নহয়। মানে এনেকুৱা মেচত এই টাইপৰ যিটো থাকে, এই টাইপৰ বাখাতটো থাকিলেই নহ'ব। মানে এনেকুৱা ধৰণৰ মেচ লাগিব, বেলেগ মেচত নহ'ব। গতিকে ট্ৰিকটো কেনেকুৱা ধৰণৰ, যি আপোনালোকে একদম প্লেন চাৰ্ফেচ এখন ল'ব লাগিব। প্লেন চাৰ্ফেচ মানে যিকোনো এখন চাৰ্ফেচ আৰু এই ল'লে, এই ঢাকনা এখন ল'লোঁ মই। এই ঢাকনাখনত কি কৰে, ঢাকনা এখন ল'লোঁ মই, যিকোনো ঢাকনাখনত কি কৰিব, এই যে এই বাখাৰ টাইপৰ বস্তুখিনি যি থাকে, এই বাখাৰ টাইপৰ বস্তুখিনি কি কৰিব, আপোনালোকে ৰুকি ল'ব। এই বাখাৰ টাইপৰ বস্তুখিনি ইয়াতে মই দেখুৱাই দিছোঁ আপোনালোকক। এই যিখিনি বস্তু আছে, এই চিষ্টেমত ৰুকিব, এই চিষ্টেমত ৰুকি ল'ব। এই কলা কলা বস্তুখিনি এনেদৰে ৰুকি ল'ব, এনেদৰে ৰুকি ল'ব। এই কলা কলা বস্তুখিনি ৰুকি লোৱাৰ পিছত কি কৰিব, অলপমান পানী ল'ব। পানী একটোপৰ বেছি নহয়, একদম একটোপ আপুনি সোপা এটাত ল'ব। লৈ পেলাই এনেকৈ জাষ্ট একটোপাল এটা লৈ এনেদৰে মিক্স কৰি দিব। এই যিখিনি কলা কলা পালে বাখাৰখিনিৰ লগত মিক্স কৰি দিব, এনেদৰে মই মিক্স কৰি লৈছোঁ। মিক্স কৰি দিব। মিক্স কৰি কি কৰিব, এই যে ডেছলাৰ খাটিকেইটা আছে, এই খাটিতে কলা কলা বস্তুখিনি এতিয়া পানী পইনীয়া হৈ নাগাল। গতিকে পাইনীয়া হৈ গ'লে এই বস্তুখিনি এনেদৰে কলা কলা ডেছলাৰ খাটিখিনিত লগাই লওক ওপৰত, একদম লগাই লওক কলা কলা বস্তুখিনিৰ ওপৰত, লগাই লওক, লৈ পেলাই অলপ টাইম কি কৰক আপোনালোকে, এই অলপ টাইম ৰ'দত শুকাওক। ৰ'দ থাক, আজি ৰ'দ নাই অৱশ্যে। মই এই ট্ৰিকটো মানে যিটো মই আগতে কৰি থৈ দিছোঁ, আগতে শুকাই থৈ দিছোঁ মই। গতিকে আপোনালোকে কি কৰিব, যিকোনো এটা বস্তুত মানে ৰ'দত এই কলা কলা যিখিনি পানীয়া হ'ল, সেইখিনি শুকাই যাব দিয়ে, একদম শুকাই যাব দিয়ে, একদম যাতে পানী হৈ নাথাকে, মানে চিঙিও নাযায়, একদম শুকাই যাব দিয়ে, একদম আঠা লাগি যাব, আঠা লগা ধৰণে হ'ব। গতিকে এনেদৰে শুকাই দিব অলপ টাইম। শুকাই দিয়াৰ পিছত আপুনি য'তেই টাচ নকৰক কিয়, মাউচত টাচ কৰক বা কলমত কৰক, যিহতে নকৰক কিয়, এনেদৰে জাষ্ট ঘঁহি দিলেই হ'ল, একদম জ্বলি যাব। গতিকে বস্তুটো আপোনালোকে চাই লওক ভালদৰে। মই কেইটামান শ্বট মই বনাই থৈ দিছিলোঁ আগতে ডেছলাৰ খাটি। গতিকে ডেছলাৰ খাটি এতিয়া বনাই মই জুই লগাই দেখুৱাই দিছোঁ আপোনালোকক। গতিকে সেই ভিডিঅ'টো এনজয় কৰক। গতিকে মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাম। যদি এইটো ভিডিঅ' ভাল লাগিল আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে বিচাৰে কিছুমান, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এই ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰি দিব, আৰু এটা কমেণ্ট কৰি দিব প্লিজ। কম্পিউটাৰৰ মাউচ আৰু এইটো ডেছলাৰ খাটি, কম্পিউটাৰৰ মাউচেৰে জুই লগাই দিম। কলমেৰে জুই লগাম। লাগিব